বহুত দিনৰ পৰাই ভাবি থকা বা আশা কৰি থকা দিনটো ফাইনেলি আজি আহি পালেহি। আজি হৈছে দেওবাৰ, মাৰ্চৰ 10 তাৰিখ। শিৱসাগৰ জিলাৰ তলাতল ঘৰৰ প্ৰাংগণত আমি যিখনি মিটাপ পাতিম বুলি মনতে পৰিকল্পনা কৰি আছিলোঁ, সেইটো আমাৰ বাবে সম্ভৱ হৈ উঠিল আৰু ভালো লাগিছে। ভাল বেয়াৰ মাজতে সময়খিনি কটাই। আৰু আপোনালোকে মোক ভয় কৰিব, কাৰণ মোৰ পানী লাগি আছে। আৰু এয়া চাওক, শিৱসাগৰ জিলা কোলাঘৰ বুলি আমি যিটো কওঁ, ফাইনেলি সেই জেগাকণ আমি দেখিছোঁ আৰু আপোনালোককো দেখাইছোঁ। চাওক গোলাঘৰটো কেনেকুৱা। সেই সময়ত বোলে তাত গোলা বাৰুদ ৰখা হৈছিল বোলে। শ্ৰদ্ধাৰ মৃদুল গগৈ ডাঙৰীয়া দেৱে আমাৰ যি মিটাপ শুভাৰম্ভ কৰে, ধূপ লগাই। আৰু আপোনালোকে চাওক কেনেকৈ আমাৰ শুভাৰম্ভণি কৰা হ'ল। তাৰ পিছৰ আমাৰ বৰ্তমান শুভাৰম্ভ হ'ল আৰু তাৰ পিছৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িম। ইতিমধ্যে আমাৰ মৃদুল গগৈ ডাঙৰীয়া দেৱে আমাৰ যি অনুষ্ঠানটি ফিতা কাটি শুভাৰম্ভ ইতিমধ্যে কৰিলোঁ। আৰু আজি আমি মিটাপ অনুষ্ঠানটি সঁচাকৈয়ে অলপ আড়ম্বৰপূৰ্ণভাৱে কৰিম বুলি ভাবিছিলোঁ, কিন্তু দুখ লাগিছে। আমাৰ এজন প্ৰিয় সতীৰ্থ তেখেত আহ্বায়কো আছিল। আকস্মিকভাৱে তেখেতৰ দেউতাক ঢুকালে আৰু কেইজনমানক নিমন্ত্ৰণ কৰিছিলোঁ, তেওঁলোকৰো অলপ বিপদ হ'ল, আহিব নোৱাৰিলে। আমি দুখিত। গতিকে আজি মাহেন্দ্ৰ ক্ষণতে তেখেতেও যাতে আত্মাটো শান্তি লাভ কৰক, এই আমি কামনা কৰিছোঁ। আৰু ইতিমধ্যে মিটাপ বুলি কৈ দিয়াৰ লগে লগে আৰু মিটাপ এই বস্তুবোৰ ধৰে কাকো ক'ব নালাগে। তথাপিও মিটাপ অনুষ্ঠান মানে সকলো চিনাকি হোৱা, চিনাকি কৰিব ইজনে সিজনক চিনি পোৱা, দুষাৰ মনৰ কথা পতা। গতিকে এইটো এটা অনুষ্ঠান। আৰু এই মিটাপতো হৈ যোৱাৰ বহুতো অনুষ্ঠান থাকে। তাৰপিছতে আমি মানৱ কলিতা তেখেতক এখন ফুলাম গামোচা আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। আৰু তেখেতক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এই দেৱজিৎ গগৈ। শ্ৰীযুত মানৱ কলিতা দেৱক এখন ফুলাম গামোচা সম্বৰ্ধনা জনাইছে। ইয়াৰ পিছতে শ্ৰীযুত দেৱকান্ত বৰুৱাদেৱ, তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। আৰু তেখেতক এই ফুলাম গামোচাখনিয়ে সম্বৰ্ধনা জনাব আমাৰ শ্ৰদ্ধাৰ ভাইটি ৰূপজ্যোতি কাকতি। মই তেখেতক গামোচা পিন্ধাবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছতে আছে শ্ৰীযুত পল্লৱ কলিতা দেৱ। অকণমান আগবাঢ়িলে ভাল হয়। পল্লৱ কলিতা দেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। তাৰপিছতে শ্ৰীযুত দেৱজিৎ বৰুৱাদেৱ, তেখেতকো এখন ফুলাম গামোচা আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। আৰু তেখেতক এখন ফুলাম গামোচা সম্বৰ্ধনা জনাব পিংকী শৰ্মাই। ইতিমধ্যে আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো সামৰণি পৰিছে। কথাই আছে। প্ৰথম কথাই হ'ল আপুনি ভিডিঅ' কণ্টিনিউৱাছ দিবলৈ যত্ন কৰিব। দিনটোত মইতো ক'ম আপুনি ৩-৪টাও দিয়ক, যদি আপোনাৰ কণ্টেণ্ট তেনেকুৱা ধৰণৰ হয়। কিন্তু কিছুমান কণ্টেণ্ট আছে আপুনি মানে সদায় দিব নোৱাৰে। চাপ'জ আপুনি শ্বৰ্ট ফিল্ম আপলোড কৰে, শ্বৰ্ট ফিল্ম এখনটো প্ৰতিদিনাই আপলোড কৰাটো সম্ভৱ নহয়, বনাওঁতে লাগি যায় সপ্তাহ 10 দিন, 15 দিন, এমাহ, 2 মাহ। গতিকে সেই কণ্টেণ্টবোৰ এটা গেপ লওক, বোলে মই 15 দিনৰ মূৰে মূৰে এখন শ্বৰ্ট ফিল্ম দিম বা এমাহৰ মূৰে মূৰে দিম, তেনেকুৱা কৰক। বা আপোনাৰ ব্লগিং হ'লে সদায় দিব পাৰি। বা তেনেকুৱা ধৰণৰ কণ্টেণ্ট থাকে। মই এতিয়া কিছুমান কণ্ট্ৰভাৰ্চিয়েল হেৰিয়াত নিজৰ অপিনিয়ন দিওঁ, নিজৰ মতামত দিওঁ, সেই বিষয়বোৰ নিজে ৰাখিব পাৰি।
হয়তো মোৰ কণ্টেণ্টটো মই দিনটোত 3-4টাও দিব পাৰোঁ। সেই কণ্টেণ্টটো যদি আমি গেপ নিদিয়াকৈ কৰি ৰাখোঁ চেনেলটো আগবাঢ়িব। আৰু এইটো ভয় খাব নালাগে যে আমাৰ আপোনাৰ ভিউজ মোৰ 10টাহে আহিছে, কি হ'ব, নিৰাশ নহ'ব। আমাৰ কাম হ'ল ভিডিঅ'ত ডিছ বাটা, ভিউজ আহি যাব অলৰেডি, লাহে লাহে আহি যাব। গতিকে সেই তেনেকৈ একাগ্ৰতাই আমি কাম কৰি গ'লে চেনেল আগবাঢ়িবই। সেইটো এনেকুৱা হয় মানে কেতিয়াবা আমাৰ ভিডিঅ'বিলাক দিয়া হয়, কিন্তু কিছুমান ভিডিঅ' খুব ধুনীয়া মানে ভিউজ হয়, কিন্তু হঠাতে আকৌ ভিউজটো একেবাৰে কমি 100টা 20টা 25টা এনেকুৱা পিছৰ ভিডিঅ'কেইটা পিছত নহয়, মাজতে 2K 50K 40K এনেকৈও হৈ যায়, কিন্তু কেতিয়াবা আকৌ গ্ৰাফিকটো একদম ডাউন হৈ যায়। কি কাৰণত হ'ব পাৰে? সেইটো ডাউন হোৱাৰ মুঠতে হ'ল মানুহৰ ইণ্টাৰেষ্ট, মানুহে কি ভাল পায়, আমাৰ ছাবজেক্টটো কি। ছাপ'জ ধৰক এতিয়া কিছুমান ভাইৰেল টপিক আহি থাকে, ভাইৰেল টপিকবোৰৰ ওপৰত ভিডিঅ' বনালে চবৰ কণ্টেণ্টত সেইটো নপৰিব। ভাইৰেল টপিকবোৰৰ ওপৰত ভিডিঅ' বনালে বহু মানুহে চাই দিয়ে, সেইটোতো হয়তো আমাৰ লাখ মানুহে চাই দিয়ে। পিছৰ কণ্টেণ্টটো আকৌ মই ছাপ'জ দিহানাম বা হৰিনামৰ ওপৰত কিবা এটা হয়তো দিহানাম ভাল পোৱা বা হৰিনাম ভাল পোৱা ব্যক্তিৰ সংখ্যাটো কমি আহিব পাৰে। পিংকী বৌক লগ পালোঁ, মিতাপলৈ আহিছিলে, তলাতল ঘৰৰ প্ৰাংগণত আছোঁ আমি এতিয়া। আৰু ইয়াত আমাৰ উদ্দেশ্য যিটো আছিলে যথেষ্ট সহায়ক ক্ৰিয়েটৰসকলৰ কাৰণে, আৰু বিভিন্ন কথা ইয়াত আচলতে আলোচনা হৈছে, কেনেকৈ আমি ক্ৰিয়েটৰসকলে মানে আগুৱাই যাব লাগিব। বিভিন্ন ধৰণৰ ট্ৰিক্স অৱলম্বন কৰা হৈছে, বাইদেউহঁতে এইখিনি উদ্ভাৱন কৰিছে। মোক নিমন্ত্ৰণ জনালে মই আহিলোঁ। বিশেষকৈ বাইদেউৰ ইউটিউব চেনেল পিংকী শৰ্মা যোৰহাট বুলি এখেতৰ যিটো চেনেল আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যিসকল ব্যক্তিয়ে ছাবস্ক্ৰাইব কৰা নাই। আৰু তাত যথেষ্ট ভাল ভাল ভিডিঅ' আহি থাকে, আৰু আশীৰ্বাদ কৰিব বৌক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই যাত্ৰাত। ঠিক আছে দিয়ক, লগ পাম। আপোনাকো বহুত বহুত মোৰ ফালৰ পৰা মই ধন্যবাদ জনালোঁ। হয় হয়, যিহেতু আপুনিও আহি মোৰ এই বহুমূলীয়া সময়কণ দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ। হয় হয়, ধন্যবাদ ধন্যবাদ।